এয়া চাওক নাগালেণ্ডত আজি মাৰ্চ মাহৰ 21 তাৰিখ। চাওক ইমান কুঁৱলী পৰিছে আৰু ঠাণ্ডা, গোটেই চাওক ঠাণ্ডা, আৰু গোটেই পাহাৰ চাওক ইমান ঠাণ্ডা, আৰু এয়া গছ গছনি সকলো একো দেখিয়ে নাপায়। ইয়াত অৱশ্যে এনেই মানুহবিলাকে কোৱা নহয় যে মিনি ছুইজাৰলেণ্ড, যিহেতু ইয়াত বৰষুণ দিয়াৰ লগে লগে ঘন কুঁৱলী আৰু ঠাণ্ডা হৈ পৰে, আৰু এয়া গোটেই ঠাণ্ডা, আৰু আমি নিজকে ঠাণ্ডাত আছোঁ। এয়া মই ইয়াত জেকেট লগাই আৰু সেই টুপি পিন্ধি থাকিব লগা হৈছে। সেইটো আপোনালোকে চাওক, এয়া এনেকুৱা পৰিৱেশ, খুব ঠাণ্ডা হৈছে। নাগালেণ্ডৰ জনবটোৰ দৃশ্য, ঠাণ্ডা, খুব ঠাণ্ডা। চাওক ইমান কুঁৱলী আৰু চাৰিওফালে কুঁৱলী।